আমি আহি পালোহি ছাৰৰ লগত এটা ফটো ক্লিক কৰিম আমি আহি পালোহি ষ্টেডিয়াম আৰু আমাৰ মামাই আজি পাৰফৰ্ম কৰিব বিহু ডান্স কৰিব আৰু সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোৰে যেন বছৰটো ভালে কুশলে যাওক ৰঙালী বিহুৰ দৰে ৰঙীন হওক সকলোৰে জীৱন তাৰে কামনাৰে সৰু এটি ভ্লগ লৈ আপোনালোকলৈ লৈ আহিছোঁ এয়া কালচাৰেল ডান্সবোৰ হৈ আছে মৰ্ণিঙত প্ৰচেছন হৈ গ'ল ফ্লেগ হোষ্ট হৈ গ'ল বাট আমি অকণমান দেৰিকৈ আহিলোঁ চ' আপোনালোকক সেইবোৰ দেখাব নোৱাৰিলোঁ আৰু ব'লক আপোনালোকক অকণমানকৈ দেখুৱাওঁ আৰু মামাৰ বিহু পাৰফৰ্মেঞ্চটো দেখুৱাম আপোনালোকক আৰু মালিঞ্চা এটা ফটো ক্লিক কৰিলে এয়া এইফালে পাৰফৰ্মেঞ্চ ষ্টাৰ্ট হ'ব আৰু নাচনীকেইজনী এক লগত মানে ৰেডি আৰু পাৰফৰ্ম কৰিব যাবলৈ এই দলটিৰ দলগতিক পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ
সেয়া এইফালে লগ পালোঁ ফ্লৰেন্স মেমক লগ পাই বিৰাটেই ভাল লাগিলে। তো মামাৰ লগত এটা তেখেতৰ ফটো ল'লোঁ। আৰু এইফালে ভাৰ্গৱী, এয়া মাৰ লগত ভাৰ্গৱী, আদিত্ৰী আৰু মামাৰ ফটো ল'লোঁ অকণমান। আৰু আমি কেইজনী এইফালে ৰৈ আছোঁ ফটো ল'বলৈ। তেতিয়ালৈকে তাইৰ লগৰ কেইজনীৰ লগত গাৰ্ডেনত অকণমান খেলিলে। তাই হেনো বহুত গৰম লাগিছে। কুঁহিয়াৰৰ ৰসৰ দোকানীজনক দেখি পেলাই তাৰমানে খাব, এয়া অৰ্ডাৰ কৰিছে। আৰু গৰমো পৰিছে নহয়, ইমান গৰম পৰিছে মানে কি ক'ম আৰু, বহুত গৰম। ইমান গৰম দিছে নহয়। এয়া হৈ গ'ল ৰেডি। এয়া মামা খাব ল'লে আৰু মাও ল'লে, মাও খালে অকণমান। আৰু আমাৰ ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটি নতুন ভিডিঅ' লৈ লগ পাম। আশা ৰাখিছোঁ আপোনালোকেও ভালে থাকক, সুস্থ থাকক।